फ्रेंड्स मैं जितु और ये मोर घरटो और मोर घरटो देखुवार आगते आपनालोকক एटा कथा কৈ লও যে मोर मोबाइलर कैमेरा लेन्सखन अलपमान बेया होइसे तो कैमेरा क्वालिटी तो अलप बेया आइब पारे और आपनालोके हेइ बुली भाबि भिडिओটো जे नाचाब हेनेकुवा नकरिब प्लिज रिक्वेस्ट करिसु भिडिओটো हेखলৈके चाइ दिकिब और हेखলৈके एटा इम्पर्टेन्ट कथा कब लगা হৈছে आपनालोকক तो भिडिओটো एकदम हेखলৈके चाइ दिकिब रिक्वेस्ट करिसु एकेबारे तो इतना बेसि देरी नकरि तेनेह'ले भिडिओটো स्टार्ट करूँ और ये आमार घरटो और एफाले ये पाकघर और ये आमी थाको तात थाको आमी हेतु आमी थाका घर तो अलप ओसर जाय देखुवाइছো और एखन साइकेल होइसे मोर भाइटिर और एफाले आई तो और एफाले एखन आइना तो एखन आइनाते आमी बेया थपरागिला चाइ देखो और एखन आइना और एफाले एटु पाकघर किन्तु पाकघरটো देखुवार आगते देखाम आमार घरटो और एफाले एखन दरजा और एफाले एखन दरजा तो दुटा रूम आछे तो प्रथम एखन दरजा और एफाले एखन दरजा तो एतिया आमी एटु रूमर फाले भितर फाले जाम तो दरजाखान खुली दिलु और एटु एटा रूमर भितर सरुকৈ एटा पाकघर आछे और इयाते गैस सेस थोआ होइसे और एटुए गैस इयाते थৈ दिया होइसे एटु सৰু पाकघरটোতে और एटुए होइसे सৰু पाकघर और इया ऊपर फाले सार्ट আছে और दिया और एटु होइसे और इयाते एगिला तলত অলপ বাসন বৰ্তন থোৱা হৈছে और এইবিলাক एटु আছে পাকঘৰটো और एटु আছে আমি থাকো और ভিতৰ ফালে আইলো और এই ভিতৰত আছে ইয়াতে দেউতা থাকে और ভাইটি থাকে और এইখন বিছনাত মই থাকো और মোৰ বন্ধু থাকে और এইখন আছে পঢ়া টেবুল তো এইটোৱে আছিল ঘৰটো और এইটো পঢ়া টেবুল और এইবিলাক কিতাপ চিতাপ থোৱা আছে এইবিলাক কিতাপ মডেল और এইবিলাক কিতাপ और এইটো আছে ব্লুটুথ বক্স তো এইটো আছিল ব্লুটুথ বক্স গান শুনো और এইফালে এটা আছে হোম থিয়েটাৰ তো এইটোতো গান শুনো মাজে মাজে और এইটো এটা ৰুম দেখুৱালো और এইফালে আছে এইবিলাক ভগৱানৰ ফটো এইবিলাক ভগৱানৰ ফটো আছে এইবিলাক ভগৱানৰ ফটো और এইটো ৰুম দেখুৱালো और নেক্সট ৰুমটো দেখুৱাইছো বহুত ধুনিয়া আছে এই ৰুমটো तो চাই থাকক ভিডিওটো और आमी এতিয়া नेक्स्ट रूमटলৈ एकदम दौरी आহি পালো और दरजाखान এতিয়া খুলি দিও খুলি দিয়ে আহিয়ে এইখন পাই গেলো মাৰ বিছনা তো ইয়াতে মা থাকে और এইফালে কাষতে আছে হাল আছে और ইয়াতে মা থাকে লগতে তো এইখন হৈছে হাল ইয়াতে আছে তচকৰ পলিষ্টাৰ কৰা হুটা তো এইবিলাকৰে চাদৰ মেখলা চাদৰ বনাই জৰা তো এইবিলাক মাই বুৱাই থৈ দিছে और কি ধুনিয়া জাপি বনাই থৈ দিছে মাই তো এইবিলাক বনাই আছে এইখন হাল তো কেনেকুৱা লাগিছে প্লিজ জনাব और এয়া ওপৰ ফালে আইছো এটো মেচিনটো তো লগোৱাই আছে আৰু হাল এখন আৰু ইফালে কাপোৰ থোৱা আছে আৰু এটা কথা এইবিলাক সব আইনা সব আইনাই লাগে দিছো এই থপৰাগিলা চাই দেখো আৰু তামাম চাও আৰু দে পুৰা ঘণ্টাই চাই দেখো আৰু আপোনালোকক এই হালখনৰে বুৱা এজো জোৰা ওলো আহিছে তো সেইজো জোৰা দেখুৱাব মোৰ বন্ধু এতিয়া ওলাব জৰাজোৰ তো আপোনালোকক জৰাজোৰ কেনেকুৱা লাগিছে দেখুৱাইছো বহুত ধুনিয়াকৈ বনাইছে তো দেখুৱাইছো চাচু ওলাইছো জৰাজোৰ আৰু ইয়া বন্ধু ওলাব এতিয়া জৰাজোৰ আৰু এই দুখন চকী ইয়াতে এখন কেৰাম ৰখা হৈছে এইখন কেৰাম খেলো আৰু ইয়া মোৰ বন্ধু জৰাজোৰ ওলাইছে তো জৰাজোৰ আপোনালোকক একদম স্পষ্ট কৰি দেখুৱাইছো আৰু ইয়া বাহিৰলৈ আহিলো তো খোলাছো এখন ভালদৰে মেলি দিয়া মোৰ সাবস্ক্ৰাইবাৰ সকলক দেখুৱাই দিও তো ইয়া কি ধুনিয়া তো আসলতে এখন মেখেলা হয় তো ইয়া পুৰিয়া ধুনিয়াকৈ গুটা দিয়া হৈছে ইয়া জাপিৰে আৰু এইবিলাক তলফালে কি ধুনিয়া জাপিৰে ধুনিয়াকৈ ফুল দিয়া হৈছে জাপিৰে তো এখনৰ দাম বেছি নহয় তো 3000 টকা পুৰা জৰা এটি ললে ইয়া তচকৰ পলিষ্টাৰ কৰা হয় পুৰা মুগাৰ নিচিনা সেম তো কেনেকুৱা লাগিছে প্লিজ জনাব ইয়া কি ধুনিয়া ফুল দিয়া আছে তো এতিয়া আপোনালোকক দুটা ৰুমৰ দেখুৱা হৈ গ'ল ঘৰৰ ভিতৰ ফালে তো আৰু দেখুৱাব লগা আছে তো আগলৈকে চাই দিকক আৰু এইটোৱে আছিল পাকঘৰটো তো পাকঘৰটোৰ ভিতৰ ফালে দেখুৱাইছো তো ইয়া পাকঘৰৰ ভিতৰ ফালে আহিলো আৰু ইয়াতে মাই
এতিয়া ভাত আঞ্জা বহাই আছে আৰু এয়া মায়ে আঞ্জা বনাই আছে। তো আশাত বনাই আছে। তো আশাৰ জুতিটো আপোনালোকে জানে কিমান ধুনীয়া। আৰু ইয়াত দালি আলু এনেকৈ বনাই আছে। আৰু এইটোৱে আছিল পাকঘৰটো। আৰু ইয়াতে কাষত চাইকেলো আছে আৰু এইবিলাক চব্জি মায়ে কুটি আছে। তো এইখন ওপৰ ফালে দেখুৱাইছোঁ, এইখন তিলপৰেৰে দিয়া আছে বনাই আছে। তো বহুত সৰু হয় পাকঘৰটো। তো এইবাৰ বাহিৰৰ ফালে আপোনালোকক ঘৰ দেখুৱালোঁ, পাকঘৰ দেখুৱালোঁ, চব দেখুৱালোঁ। তো আপোনালোকক এইটো দেখুৱাম ঘৰৰ পিছফালে থকা বাৰীখন। তো বাৰীৰ পিছফালে আপোনালোকক দেখুৱাই আছোঁ। তো এতিয়া মই বাৰীলৈ আহি আছোঁ আৰু এইফালে আছে এইটো দমকল। তো এইটোৱে আছে দমকল আৰু ইয়াৰ সূৰ্য ৰ'দ পৰি আছে, অলপমান চাইলৈ আৰু এইফালে আছে এইটো দমকল আৰু ইয়াতে দমকলতে গা ধুওঁ আমি। আৰু আমাৰ বাথৰুম নাই, তো ইয়াতে বাহিৰতে গা ধুওঁ। আৰু ইয়াৰ বন্ধু আছে পূৰা ৰাগতে থিয় হৈ আছে, কাৰণ সি কৈছে কি এইবিলাক দেখাব নালাগে। তো মই দেখুৱালোঁ, সি পূৰা ৰাগ কৰি খং কৰি আছে। তো একো নাই। আৰু আপোনালোকক একদম বাৰী পিছফালে দেখুৱাই আছোঁ, তো চাই থাকক। এইটো হৈছে আমাৰ বাৰীটো আৰু এইফালে চববিলাক তামোলৰ গাছে আছে, তামোলৰ গাছ আছে। আৰু এইফালে বাৰীফালে আছে এইবিলাক চব তামোলৰ গাছ, এইবিলাক চব তামোলৰ গাছ। তো আৰু এইডাল আছে একদম মাজতে নাৰিকলৰ গাছ। আৰু এইবিলাক চব তামোলৰ পুলি, এয়া তামোলৰ পুলিও আছে এইবিলাক। আৰু এইটোৱে আছিল আমাৰ বাৰীটো। আৰু একদমেই পিছফালে এইটো চাপ কালাৰ চাগে দেখা পাইছে, এইটো আমাৰ আছে কেঁচালৰ টিন। তো আমাৰ তাতে কামটো কৰা হয়। তো এইটো ওচৰলৈ নাযাওঁ বাৰু। তো এইটোৱে বাৰীটো আছিল। তো এইটোৱে আছিল আমাৰ দেখুৱাব লগা সৰু ঘৰটো। তো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু আপোনালোকক কৈছিলোঁ যে লাষ্টত দুটা ইম্পৰ্টেণ্ট কথা ক'ব লগা হৈছে। তো প্ৰথমটো কৈ দিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এতিয়া 2 নম্বৰ কথাটো হ'ল যে এইটো মোৰ বন্ধুৰ ঘৰ হয়। চ' বন্ধুৰ ঘৰ মানে মোৰে ঘৰ হয়। সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ ঘৰটো। তো আমি আৰু নতুন ইউটিউবাৰ, তো বেলেগ জেগাত দেখুৱাব লগা আমাৰ ইমান হেৰিও নাই। তো আমি বহুত দুখীয়া হয়, তো এনাম জেগা ঘূৰিব ফুৰিব ইমান হেৰিও নাই। তো আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'বিলাক চাই, তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে যদি আমাক মৰম দিয়ে, মৰম দিব, ছাপোৰ্ট কৰিব, আৰু যাতে আগলৈ ভাল ভিডিঅ' বনাব পাৰোঁ। তো আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব। তো এতিয়া বেছি দেৰি নকৰোঁ, বাই। তো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো বাই বাই।